নমস্কাৰ বন্ধুসকল, আপোনালোকক সকলোকে প্ৰথমতে ইনফৰমেশ্যন এছএমএছ চেনেলটোৰ নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। সো বন্ধুসকল, এটা বহুতেই ভাল খবৰ আপোনালোকক জনাব বিচাৰিছোঁ। 2024 ইয়াৰৰ বাবে MLA ফাউণ্ডেশ্যন স্কলাৰশ্বিপৰ এপ্লিকেশ্যনটো ইতিমধ্যে আৰম্ভ হৈ গৈছে। গতিকে কোনসকল কেণ্ডিডেটে স্কলাৰশ্বিপটো লাভ কৰিব আৰু কেনেকৈ আবেদন কৰিব ইয়াৰ বাবে সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাম। ভিডিঅ'টো ষ্টেপ বাই ষ্টেপ প্ৰথমৰ পৰা নিশ্চয়কৈ শেষলৈকে চাই থাকিব। প্ৰথমতে চাওক যে ইয়াতে কোনসকল কেণ্ডিডেটে স্কলাৰশ্বিপটো লাভ কৰিব। ইয়াতে স্কলাৰশ্বিপটো লাভ কৰিব যিসকল কেণ্ডিডেটে ক্লাছ 10 অৰ্থাৎ ইয়াতে মেট্ৰিক পাছ কৰিছে বা পঢ়ি আছে, আৰু যিসকল কেণ্ডিডেট HSLC বা যিসকলে ক্লাছ 11 বা 12ত পঢ়ি আছে হায়াৰ ছেকেণ্ডাৰী বা আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চ কৰিছে, যিসকলে যেনেকুৱা আপোনালোকৰ BA, BSc, BCom, BTech, BE, BCA, BBA, MBBS যিকোনো কোৰ্চ নহওক কিয় আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চ, লগতে পোষ্ট গ্ৰেজুৱেট বা PG কোৰ্চ, ইয়াতে আপোনালোকৰ MSc হ'ব পাৰে, MCom, MA, MTech, MC, MBA আদি সকলো কোৰ্চ হ'ব পাৰে, বা যদি কোনো ভকেশ্যনেল কোৰ্চ কৰি আছে উদাহৰণস্বৰূপে ITI বা BVoc এটচেট্ৰা বা ডিপ্ল'মা কোৰ্চ যদি কৰি আছে, চাৰ্টিফিকেট কোৰ্চেছ PGDC, PGDM বা এনেকুৱা BEd, DLEd এনেকুৱা ধৰণৰ আপোনালোকৰ ডিপ্ল'মা ডিগ্ৰী কোৰ্চ কৰি আছে, তেওঁলোকে ইয়াৰ বাবে এপ্লিকেশ্যন কৰিবলৈ এলিজিবল হ'ব। এতিয়া চাওক ইয়াতে ডকুমেণ্টসমূহ কি বিচাৰিছে। ID প্ৰুফ হিচাপে পান কাৰ্ড, ভোটাৰ ID নাইবা ড্ৰাইভিং লাইচেঞ্চ নাইবা যদি জব কাৰ্ড আছে সেইটো আপোনালোকে দিব পাৰে। ফটো ID দিব লাগিব, যিখন ইনষ্টিটিউশ্যন বা স্কুল বা কলেজত যিটো আপুনি পঢ়ি আছে সেই স্কুলৰ আইডেণ্টিটি কাৰ্ড যিখন আছে সেই আইডেণ্টিটি কাৰ্ডখন আপোনালোকে জেৰক্স দিব লাগিব। লগতে আপোনালোকৰ যিটো কোৱালিফিকেশ্যন আছে আপোনাৰ, যদি মেট্ৰিক পাছ কৰিছে মেট্ৰিক পাছৰ মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট এইবিলাক দিব লাগিব, বা বৰ্ডৰ চাৰ্টিফিকেট, বা যদি হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে তাৰে মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেটসমূহ দিব লাগিব, বা ডিগ্ৰী যদি পাছ কৰিছে তেন্তে আপোনালোকৰ ডিগ্ৰীৰ যদি আগৰ ছেমিষ্টাৰটো পাছ কৰিছে, ধৰক আপুনি ছেকেণ্ড ছেমিষ্টাৰত আছে তেন্তে আপোনালোকৰ ফাৰ্ষ্ট ছেমিষ্টাৰ মাৰ্কশ্বিট দিব লাগিব, লগতে আপোনালোকৰ মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী মাৰ্কশ্বিটো লাগিব। তো এইখন হৈছে MLA স্কলাৰশ্বিপৰ ফৰ্মখন। আপোনালোকে কেনেকৈ ফিল আপ কৰিব সম্পূৰ্ণ ডিটেইলছ ষ্টেপ বাই ষ্টেপ দেখুওৱা হ'ব। প্ৰথমৰ পৰা শেষলৈ নিশ্চয়কৈ চাই থাকিব। যিটো প্ৰথমত দেখা পাইছে LAC, এইটো আপোনালোকৰ কিমান নম্বৰ বিধানসভা সমষ্টি হয় সেইটো আপোনালোকে ইয়াতে লিখি দিব। তাৰপিছত এপ্লিকেণ্ট নেম আপোনালোকৰ ইয়াতে লিখি দিব। কিন্তু মন কৰিব সকলো ডিটেইলছ যিবিলাক আপোনালোকে ফিল কৰিব এইবিলাক কিন্তু ব্লক লেটাৰ মানে আপোনালোকৰ কেপিটেল লেটাৰত ফিল আপ কৰিব লাগিব। তাৰপিছত আপোনালোকৰ ডেট অফ বাৰ্থ, জেণ্ডাৰ মেল নে ফিমেল হয় এইটো লিখি দিব, ইয়াতে চিলেক্ট কৰি দিব। গাৰ্জেন নেম লিখি দিব, আৰু গাৰ্জেনৰ অকুপেশ্যনটো কি হয় লিখি দিব। যদি ফাৰ্মাৰ হয় ফাৰ্মাৰ লিখি দিব, বা বেলেগ কিবা অকুপেশ্যন হ'লে যি কি কৰে এইটো লিখি দিব। এড্ৰেছ ইয়াতে দুই ধৰণৰ ইয়াতে দিয়া আছে, যে ফৰ উৰ্বান এৰিয়া যিসকল কেণ্ডিডেটে ইয়াতে টাউন এলেকাত থাকে তেওঁলোকে এইফালৰ লেফ্ট ছাইডৰখিনি ফিল আপ কৰিব বাওঁফালে, আৰু যিসকলে ৰুৰেল এৰিয়া বা গাঁৱৰ হয় তেওঁলোকে ইয়াতে ফিল আপ কৰিব। আপোনালোকৰ ব্লকটো লিখিব, গাঁও পঞ্চায়ত বা আপোনালোকৰ যিটো হয় VCDC হয় সেইটো লিখি দিব। ভিলেজ নেম লিখি দিব, পুলিচ ষ্টেচনটো ইয়াতে লিখি দিব। তাৰপিছত বাকী সকলো ডিটেইলছ আপোনালোকে ফিল আপ কৰি দিব। লোকালিটি, পিনক'ড, কোনটো কেটেগৰীৰ পৰা বিলং কৰে এইটো লিখিব। আপোনালোকৰ SC হয় নে ST হয় নে OBC হয় নে MOBC হয় নে জেনেৰেল হয়, কমিউনিটি মাইনৰিটি কোন যদি হয় ইয়াতে চিলেক্ট কৰিব, আৰু নহ'লে নেলাগে। নেক্সট ৰিলিজিয়নটো চিলেক্ট কৰি দিব, ইয়াতে টিক মাৰ্ক কৰি দিব। মোবাইল নম্বৰটো আপোনালোকৰ যিটো এক্টিভ মোবাইল নম্বৰ আছে যিটো ইউজ কৰে সেই এক্টিভ মোবাইল নম্বৰটো ইয়াতে লিখি দিব। নেক্সট বেংক এণ্ড পান কাৰ্ড ডিটেইল, বেংক আপোনালোকৰ কোনটো বেংকৰ, যদি SBI হয় SBI লিখি দিব, বা ইউকো হ'লে যিটো আপোনালোকৰ বেংকৰ একাউণ্ট হয় সেইটো লিখি দিব। কোনটো ব্ৰাঞ্চ হয় সেই ব্ৰাঞ্চৰ নামটো ইয়াতে লিখি দিব লাগিব। বেংকৰ IFSC কোডটো লিখি দিব। একাউণ্ট নম্বৰটো ভালদৰে কাৰেক্ট কৰি লিখি দিব। একাউণ্ট হোল্ডাৰ নেম অৰ্থাৎ একাউণ্টটো কাৰ নামত আছে, আপোনাৰ নামত যদি আছে আপোনালোকৰ নিজৰ নামটো ইয়াতে লিখিব লাগিব। পান কাৰ্ড নম্বৰটো ইয়াতে লিখিব লাগিব। এডুকেশ্যনেল ডিটেইলছ এইখিনি চাওক আপোনালোকে, যে কোৱালিফিকেশ্যন অফ দ্য বেনিফিচিয়াৰী, আপুনি যে বেনিফিচিয়াৰী বা যিগৰাকী কেণ্ডিডেটক স্কলাৰশ্বিপটো দিয়া হ'ব সেই বেনিফিচিয়াৰী কোৱালিফিকেশ্যনটো কি। যদি আপুনি মেট্ৰিক পাছ কৰিছে ছাপ'জ, তেন্তে আপোনালোকে এতিয়া HSLC পাছ বুলি লিখিব। যদি হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে HS বা হায়াৰ ছেকেণ্ডাৰী পাছ বুলি লিখিব, বা যদি ডিগ্ৰী কোৱালিফিকেশ্যন আছে আপোনালোকৰ সেইটো লিখি দিব। ডিটেইলছ অফ দ্য ফৰ হুইচ দ্য বেনিফিট ইজ চউট ফৰ, আপোনালোকে কি কোৰ্চৰ বেনিফিচিয়াৰীৰ বাবে স্কলাৰশ্বিপৰ বাবে এপ্লাই কৰি আছে সেইটো লিখি দিব। যদি আপুনি UG আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চ কৰি আছে, হায়াৰ ছেকেণ্ডাৰী পাছ কৰি, তেন্তে UG চিলেক্ট কৰি দিব, আৰু যদি মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডাৰী পঢ়ি আছে ইয়াতে চিলেক্ট কৰি দিব। যিসকলে মেট্ৰিক ক্লাছ 10 পঢ়ি আছে তেওঁলোকে HSLC চিলেক্ট কৰিব। PG যদি কৰি আছে PGত চিলেক্ট কৰিব, ভকেশ্যনেল হ'লে ভকেশ্যনেলত চিলেক্ট কৰিব, আৰু ডিপ্ল'মা হ'লে ডিপ্ল'মাত চিলেক্ট কৰি দিব। কোৰ্চ নেম আপোনালোকে কোনটো কোৰ্চ কৰি আছে ইয়াতে লিখি দিব। ছাপ'জ ধৰক যদিহে ডিগ্ৰী পঢ়ি আছে, যদি BSc পঢ়ি আছে ছাপ'জ আপোনালোকে BSc বুলি লিখি দিব, আৰু ব্ৰেকেটত কোনটো ছাবজেক্টৰ যদি মেজৰ থাকে লিখি দিব, নাথাকিলে লিখিব নালাগে। আৰু BA পঢ়ি থাকিলে BA লিখি দিব। PGৰ ক্ষেত্ৰত চেম তেনেকৈ MA পঢ়িলে MA লিখি দিব, MSc পঢ়িলে MA লিখি দিব। এড্ৰেছ এণ্ড নেম অফ দ্য ইনষ্টিটিউশ্যন, আপোনালোকৰ ইনষ্টিটিউশ্যনৰ নামটো ইয়াতে লিখি দিব, আৰু এড্ৰেছবিলাকো লিখি দিব আপোনালোকৰ ইনষ্টিটিউশ্যন, যে আপোনালোকৰ ইনষ্টিটিউশ্যন বা কলেজখন ক'ত অৱস্থিত, আৰু কিমান তাৰিখে আপোনালোকৰ এডমিশ্যনটো হৈছিলে সেই কোৰ্চটোত যিটো আপুনি কৰি আছে এইটো ইয়াতে লিখি দিব। যদি আপোনাৰ ফেমিলি কোনো মেম্বাৰ গভৰ্ণমেণ্ট এমপ্লয় হয় ইয়াতে য়েছ কৰি দিব, নহ'লে
নো কৰি দিব যদি আপুনি আগতে কোনো ধৰণৰ গভৰ্ণমেণ্ট স্কলাৰশ্বিপ লাভ কৰিছে তেন্তে ইয়েছ কৰি দিব আৰু যদিহে ইয়েছ কৰে তেন্তে আপোনালোকে ইয়াতে লিখিব লাগিব যে কি স্কলাৰশ্বিপ পাইছে আৰু যদি পোৱা নাই একো স্কলাৰশ্বিপ তেন্তে নো চিলেক্ট কৰিব নেক্সট 14 নম্বৰ পইণ্ট যিটো আছে আইডি প্ৰুফ আপুনি ভোটাৰ আইডি দিছে নে পান কাৰ্ড দিছে নে আপোনালোকে কি আধাৰ কাৰ্ড দিছে ইয়াতে লিখি দিব যিটো আপোনালোকৰ আইডি প্ৰুফ আইডি নাম্বাৰ যিটো দিছে আপোনালোকৰ নাম্বাৰটো লিখি দিব নেম অন আইডি আপোনাৰ নিজৰ নামটো ইয়াতে লিখি দিব তাৰপিছত যদি আধাৰ আছে ইয়েছ কৰিব নাথাকিলে নো কৰিব আৰু যদি আছে আধাৰ নম্বৰটো ইয়াতে লিখি দিব তাৰপিছত যেটো আপোনালোকে লেফট সাইডৰ 16 নম্বৰ পইণ্টটো দেখা পাইছে 16 নম্বৰ পইণ্টটো সিগনেচাৰ অফ দা হেড অফ দা ইনষ্টিটিউচন উইথ সিল আপ মানে আপোনালোকৰ যিখন কলেজ বা স্কুলত পঢ়ি আছে বা ইনষ্টিটিউচনত পঢ়িছে সেই ইনষ্টিটিউচনৰ প্ৰিন্সিপালৰ বা তাৰ পৰা সিগনেচাৰ বিচাৰিছে সিলৰ হৈতে বাকি ৰাইট সাইডৰটো আপোনালোকৰ নালাগে এটো এমএলএ চাৰ যিগৰাকী আছে আপোনালোকৰ তেখেতে ইয়াতে সিলেক্ট বা সিগনেচাৰ অফিচৰ পৰা কৰি দিব আৰু এই পিডিএফ খনত আপোনালোকে তিনিটা টোটাল ফৰ্ম পাব আপোনালোকৰ সকলোকেটা দৰকাৰ নহয় প্ৰথমৰ 1 নম্বৰ পেজটো লাগিব মাজৰ পেজটো আপোনালোকে ইনষ্ট্ৰাকচন আছে এটো পঢ়ি চাব বাকি 3 নম্বৰ পেজখন আপোনালোকে ইয়াতে লগাই দিব এখানে 3 নম্বৰ পেজটো কিন্তু আপোনালোকৰ একো ফিল আপ কৰিব নালাগে এটো আপোনালোকে ব্ল্যাঙ্ক ৰাখি দিব ফৰ অনাৰেবল এমএলএছ ৰেকৰ্ড এটো আপোনালোকৰ এমএলএ অফিচৰ পৰা তেওঁলোকে ফিল আপ কৰি ল'ব বাকি আপোনালোকৰ ডকুমেন্ট কি লাগিব পুনৰ এবাৰ আপোনালোকক কৈ দিব বিচাৰিছো যে আপোনালোকৰ যিবিলাক কোৱালিফিকেশন আছে তাৰে সাৰ্টিফিকেট বা মাৰ্কশিট সমূহ জেৰক্স কৰিব আপোনালোকৰ কলেজ বা স্কুলৰ যিটো আইডেন্টিটি প্ৰুফ আইডেন্টিটি কাৰ্ড আছে হেতু এক কপি জেৰক্স কৰিব বাকি আপোনালোকৰ যিটো আছে আইডি প্ৰুফ নিজৰ ভোটাৰ আইডি বা পান কাৰ্ড আধাৰ কাৰ্ড যিবিলাক আছে হেতুৰ এটা যিকোনো এটা দি দিব আৰু লগতে আপোনালোকৰ যিটো একাউন্ট প্ৰভাইড কৰিছে যিটো একাউন্ট নম্বৰ আপুনি দিছে তাৰে একাউন্টৰ পাসবুকৰ এক কপি জেৰক্স কৰি সকলো ডকুমেন্টত আপোনালোকৰ সেলফ এটেষ্ট কৰি পিন মাৰি লগতে আপোনালোকে ফৰ্ম ফিল আপ কৰি ইয়াতে যিটো পাসপোৰ্ট সাইজ ফটো এক কপি আপোনালোকে ইয়াতে পেষ্ট কৰি দিব আঠাৰে তাৰ পিছত আপোনালোকৰ সকলো সিগনেচাৰ আনি ডকুমেন্ট একেলগে কৰি আপোনালোকে যিটো লোকেল এমএলএ আপোনালোকৰ আছে যিগৰাকী হে এমএলএ অফিচলৈকে গলে আপোনালোকে তাতে গৈ জমা দি আহিব লাগিব ইয়াৰ এপ্লিকেশন ফৰ্ম কম আপোনালোকে মোৰ ভিডিও ডেসক্ৰিপচনত লিংক আছে তাৰ পৰা গৈ ডাউনলোড কৰি লওক আৰু এপ্লিকেশনখন ফিল আপ কৰি এপ্লাই টু কৰিব পাৰিব এইখিনি আছিল ভিডিওটো ইনফৰমেশন জনাৰ চেষ্টা কৰিলে আপোনালোকক যদি আপোনালোকে কিবা বুজি পোৱাত অসুবিধা পাইছে তেন্তে কমেন্ট কৰিব পাৰে আপোনালোকক নিশ্চয়কৈ হেল্প কৰাৰ চেষ্টা কৰিম ভিডিওটো ইমানে আছিল যদি ভাল পাইছে লাইক কৰিব নিজৰ ফ্ৰেণ্ডৰ সৈতে শ্বেয়াৰ কৰি দিব পুনৰবাৰ লগ পাম নতুন ভিডিওৰ মাজলৈ এতিয়ালৈ সামৰিছো ধন্যবাদ